নমস্কার, এই মুহূর্তে দায়ী পড়ছে রাতিপুয়ারকে বাটাও বিগ ব্রেকিং নিউজ আজি হয়েছে 16 জানুয়ারি। রাজ্যের কোটি কোটি জনসাধারণের ভাবে আহি পড়েছে ভাল খবর। 25 জানুয়ারিত আহি আছে এখন নতুন সরকারি আঁচনি। সিঙ্গাপুরত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সন্দৰ্ভত ডাঙৰ খবৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ চাহ বাগিচাৰ 2000 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই আঁচনি আনিছে ৰাজ্য চৰকাৰে। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। এটি কলি দুটি পাত আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব 5000 কোটি টকা। অৰুণোদয় মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি এটি কলি দুটি পাত। 25 জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সন্দৰ্ভত ডাঙৰ খবৰ। ছিংগাপুৰৰ আদালতত শুনানিৰ পিছতেই এবাৰ মুখ খুলিছে গৰিমাই। আইন আদালতৰ প্ৰতি গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন। ৰাজ্যবাসীক উদ্দেশ্য কি কলে গৰিমা গাৰ্গে? 6টা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন গৰিমা শইকীয়া গাৰ্গৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সন্দৰ্ভত ডাঙৰ খবৰ।